সকলোকে নমস্কাৰ যদি আপুনি SSCGD 2024 কাৰণে ফৰ্ম ফিল আপ কৰিছে আপুনি BSF CISF SSB ITBP আসাম ৰাইফলত সিলেকশন লম বুলি ভাবিছে তেন্তে আপুনি কোনটো প্ৰিফাৰেন্স দিছে আৰু কোনটো ডিপাৰ্টমেন্টৰ স্যালাৰি আটাইতকৈ কম হ'ব কোনটো ডিপাৰ্টমেন্টৰ স্যালাৰি আটাইতকৈ বেছি হ'ব আপুনি এইবিলাক প্ৰিফাৰেন্স দি ভুল কৰিলে নেকি আপোনাক সকলোখিনি কথা জনাম আপোনাৰ লগতে সিলেকশন হোৱা লৰা এটাৰ স্যালাৰি 35000 আৰু আপোনাৰ লগতেই বেলেগ এটা লৰাৰ সিলেকশন হোৱা লৰা এটাৰ স্যালাৰি 50000 এইটো কেনেকে হল এইবিলাক সকলোখিনি আপোনালোকে জানিব পাৰিব আপোনালোকে ভিডিওটো স্কিপ নকৰাকে এই 10 মিনিটৰ ভিডিও হেকৰ লগে চাব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব মই SSCGD ৰ কাৰণে মেডিকেল টিপছ বিলাক মোৰ এই চেনেলত দি থাকো যদি আপোনাৰ ফ্ল্যাট ফুট আছে তেতিয়াহলে আপুনি কি টিপছ লগাব যদি আপোনাৰ হাত কপনি উঠে তেতিয়াহলে আপুনি কি টিপছ লগাব যদি হাতত ঘাম ওলাই তেতিয়াহলে কেনেকে টিপছ কৰিব লাগে চকু যদি অলপ বিয়া আছে কি টিপছ কৰি পাছ হ'ব লাগে এই সকলো কথা আপোনালোকক মই শৰ্টৰ মাধ্যমে টিপছ বিলাক দি থাকো আপোনালোকে সেই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লওক সকলোতকৈ আগত জনাই দিছো SSCGD ইয়াত যিমানখিনি ডিপাৰ্টমেন্টৰ ৰিক্ৰুটমেন্ট ওলাইছে BSF CISF SSB ITBP NI এই সকলোখিনি CAPF ৰ আন্ডাৰত মানে সেন্ট্ৰেল আৰ্ম পুলিচ ফৰ্চ এইবিলাক সকলোখিনি আৰু এইবিলাক সকলোখিনি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ আন্ডাৰত পৰে এই কথাটো আপোনালোকে নিশ্চয় জানে সাগে এতিয়া কথাটো হল কাৰ স্যালাৰি কিমান হ'ব এতিয়া আপোনালোকক মই জনাই দিছো CAPF ৰ আন্ডাৰত যিমান ডিপাৰ্টমেন্ট আছে BSF SSB CISF ITBP আসাম ৰাইফল NI SSF কনস্টেবল GDৰ সকলোৰে পে স্কেল একেই হয় 21700 টকা পে স্কেল একেই হলেও কিন্তু আপোনাৰ লগতে সিলেকশন লোৱা লৰা এটাৰ স্যালাৰি 35000 হ'ব আৰু আপোনাৰ লগতেই সিলেকশন লোৱা বেলেগ এটাৰ স্যালাৰি 55000 হ'ব এইটো কেনেকে হ'ব এইটো আপোনালোকক মই জনাম পে স্কেল 21700 টকা আপোনালোকক মই স্ক্ৰিনতো দেখাই দিছো 1 মিনিট এইটো সক 21700 টকা যোনটো পে স্কেল হ'ব ইয়াত যোনটো ডেপুটেশন এলাউন্স বুলি আপোনালোকে দেখিবলৈ পাইছে হেইটো বৰ্তমান আপোনালোকৰ নীল থাকিব সিলেকশন হোৱাৰ লগে লগে পাছত আপোনালোকে ডেপুটেশন এলাউন্স লব পাৰে যদি আপোনালোকৰ যিকোনো ডিপাৰ্টমেন্ট হয় আজিকালি ডেপুটেশন যাব পাৰে ইয়াৰ ডেপুটেশনৰ ভিডিও মই আপোনালোকক বেলেগকে বনাম কোনোবাই যদি BSF ৰ পৰা NSG লৈ গুছি যায় কোনোবাই BSF ৰ পৰা ITBP ৰ পৰা NSG লৈ গুছি যায় সকলো ডিপাৰ্টমেন্টৰ পৰা NSG যাব পাৰে কোবৰা লৈ গুছি যায় CRPF ৰ পৰা যদি আপোনালোকে পেৰেন্টছ ইউনিটৰ পৰা যদি বেলেগ এটা ডিপাৰ্টমেন্টত যদি আপোনালোকে গুছি যায় ডেপুটেশনৰ হিচাপত তেতিয়া হলে আপোনালোকে এই যোনটো ডেপুটেশন এলাউন্সৰ যোনটো কলম দেখিছে তাত আপোনালোকে ডেপুটেশন এলাউন্সটো দেখিবলৈ পাব মানে আপুনি যোনটো ডিপাৰ্টমেন্টত ফৰ্ম ফিল আপ কৰিছে একো কথা নাই সকলো ডিপাৰ্টমেন্টৰ পে স্কেল যোনটো বেসিক পে 21700 টকা থাকিবই লগতে ডেপুটেশন এলাউন্স বৰ্তমান নীল থাকিব তাৰ পাছত যোনটো DA 46% আপোনালোকে দেখিবলৈ পাইছে এটো সকলোৰে DA একেই হয় 46% 21700 ৰ লগত 46% এড হ'ব 9982 টকা আপোনালোকৰ 21700 টকাৰ লগত এড হ'ব নেক্সট আপোনালোকৰ HRA মানে ৰেন্ট এলাউন্স হয় এইটো চৰকাৰে আমাক সুবিধা এটা দিছে যদি আমাৰ ফ্যামিলি মই যদি গুৱাহাটীত ফৰ এক্সাম্পল মোৰ পোষ্টিং গুৱাহাটীত আছে আৰু মই মোৰ ফ্যামিলিক দিল্লীত থৈছো তেতিয়া হলে মোৰ দিল্লীৰ যোনটো এলাউন্স আছে ৰেন্ট এলাউন্স হেইটো মোক এড কৰি দিয়া হ'ব মানে দিল্লীত তিনিটা ক্যাটাগৰীত ভাগ কৰোৱা হৈছে আমাৰ ভাৰতবৰ্ষৰ ঠাইসমূহ XYZ X ত 27% পোৱা যাব হাইটেক সিটি আছে ইয়াত Y মানে নগৰ অঞ্চল 18% আছে Z মানে গ্ৰাম্য অঞ্চল ইয়াত 9% এলাউন্স দিয়া হ'ব এতিয়া আপোনালোকৰ বেসিকত 27 18 আৰু 9% ডিভাইড কৰিলে যদি আপোনালোকে ফ্যামিলি 27% ত থৈ তেতিয়া হলে 5859 যদি নগৰ অঞ্চলত থৈ গুৱাহাটী এইবিলাকত তেতিয়া হলে 18% 3900 টকা আৰু যদি গ্ৰাম্য অঞ্চলত থৈ 9% 1953 টকা প্ৰতি মাহে স্যালাৰি লগত এড হ'ব ইয়া যদি আমি ফ্যামিলি নিজৰ লগত সৰকাৰি আবাসত নাৰাখো যদি আমি ফ্যামিলি নিজৰ লগত সৰকাৰি আবাসত ৰাখো তেতিয়া হলে এইটো এলাউন্স আমি নাপাও ইয়াৰ পাছত ৰাশন এলাউন্স এই এলাউন্স আমাৰ স্যালাৰিৰ লগত এড হৈ আহে আমাৰ খোৱাৰ খৰচটো চৰকাৰে আমাক দিয়ে প্ৰতি মাহে স্যালাৰিৰ লগতে 3965 টকা যিকোনো ডিপাৰ্টমেন্টত এড হৈ আহিব যিকোনো ডিপাৰ্টমেন্ট মানে যোনটো SSCGD যিমান ডিপাৰ্টমেন্ট আছে এইবিলাকৰ ভিতৰৰ কথাখিনি মই কৈছো লগতে সব এলাউন্স হেয়াৰ এলাউন্স ৰম এলাউন্স এইবিলাক সকলোখিনি আপোনালোকে পাব
আৰু লগতে ট্ৰেইনিঙৰ সময়ত ট্ৰেইনিং এলাউন্সো আপোনালোকে পাব যদি গ্ৰাম্য অঞ্চলৰ কথা কওঁ তেতিয়াহ'লে ইয়াত আকৌ মেন ৰিস্ক হাৰ্ডশ্বিপ এলাউন্স বুলি এটা এলাউন্স আপোনালোকৰ পোৱা যায় কোনটো ডিপাৰ্টমেণ্টত পোৱা যায় আৰু আপোনালোকৰ লগতেই সিলেকশন হোৱা ল'ৰা এটাই পাব আৰু আপোনাৰ লগতেই সিলেকশন বেলেগ এটা ল'ৰাই নাপাব এই কথাটো আপোনালোকে ভিডিঅ'টো কাটি নিদিব স্কিপ নকৰাকৈ চাব এই সকলোখিনি আপোনাৰ বুজাৰ অতি দৰকাৰ যদি আপুনি এসএসসিৰ কাৰণে ফৰ্ম ফিলআপ কৰিছে এই যোনটো স্ট্ৰাকচাৰ যোনটো মই দেখালো এইটো সকলোৰে সেম থাকিব ইয়াৰ বাহিৰে আৰু এলাউন্স আছে মই সকলোখিনি আপোনালোকক জনাম যদি আপুনি গ্ৰামীণ অঞ্চলত থাকে তেতিয়াহ'লে 37,848 টকা হ'ব যিকোনো ডিপাৰ্টমেণ্টত আপোনালোকে ফৰ্ম ফিলআপ কৰিছে ইয়াৰ বাহিৰে এক্সট্ৰা এলাউন্সৰ কথাও আপোনালোকক মই জনাম আৰু যদি নগৰ অঞ্চলত থাকে তেতিয়াহ'লে 39,801 টকা যদি আপোনালোকৰ ফ্যামিলি নগৰ অঞ্চলত থাকে আৰু 39,000 হ'ব যদি আপোনালোকৰ ফ্যামিলি হাইটেক সিটিত হয় তেতিয়াহ'লে 41,754 টকা আপোনালোকে প্ৰতি মাহে স্যালাৰি পাব এইটো সকলো ডিপাৰ্টমেণ্টতে একেই হ'ব ইয়াৰ বাহিৰে যোনটো কৈছিলো আপোনাৰ লগতে সিলেকশন ল'ৰা এটাৰ 35,000 আৰু আপোনালোকৰ লগতে সিলেকশন ল'ৰা এটাৰ 55,000 এইটো কেনেকৈ হ'ব হেতু শুনিলা আমাৰ ভাৰতবৰ্ষৰ ঠাইখিনি ৰিস্ক হাৰ্ডশ্বিপ এলাউন্সৰ হিচাপত বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ এলাউন্স এটা ফিক্স কৰা হৈছে যেনে কাশ্মীৰৰ কাৰণে বেলেগ এটা এলাউন্স টাৱাং অৰুণাচল প্ৰদেশৰ কাৰণে বেলেগ এটা সিকিমৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে সকলো ৰিজনৰ কাৰণে বেলেগ বেলেগ এলাউন্স এটা ফিক্স কৰা হৈছে এই যোনটো ৰিস্ক হাৰ্ডশ্বিপৰ যোনটো ফিক্স এলাউন্স মই ইয়াৰ PDF এটা আপোনালোকক ডেসক্ৰিপচনত দিবলৈ চেষ্টা কৰিম যদি হৈ যায় আপোনালোকে তাত চাই জানিব পাৰিব যদি আপোনাৰ মই এতিয়া বিশেষকৈ NIA আৰু SSF ৰ সকলোৰে এই যোনটো তিনিটা স্যালাৰি যোনটো মই দেখালো পার্সেন্টেজ হিচাপত এইটো সকলোৰে একেই হ'ব যোনটো এতিয়া যোনটো যাৰ কথা কম হেইটো কিন্তু NIA আৰু SSF ৰ মই এৰি কম কেলে হেইবিলাক যোনটো দুইটা ডিপাৰ্টমেন্ট আছে হেইটো হাইটেক সিটি থাকে দিল্লী SSF টোটালি দিল্লীত থাকে আৰু NIA হাইটেক সিটিত থাকে এইবিলাকৰ দুটাৰ কথা মই এড নকৰো এতিয়া বেসিক সকলোৰে একেই হ'ব এইটো যোনটো দেখাইছো ইয়াৰ বাহিৰে যোনটো এক্সট্ৰা এলাউন্স পাব এইটো খালি আসাম ৰাইফল BSF SSB ITBP CRPF ৰ কথা মই যদি আপোনালোকে এই চাৰিটাত যদি NIA আৰু SSF ত ভৰিছে তেতিয়াহলে আপোনালোকে ইয়াৰ লগে ভিডিও চাব পাৰিব যদি আপোনালোকে SSF আৰু NIA ৰ বাহিৰে বেলেগ ডিপাৰ্টমেন্টত যদি প্ৰেফাৰেন্স দিছে তেতিয়াহলে ভিডিওটো এতিয়াও আপোনালোকে চাব পাৰিব এতিয়া মেন ইম্পৰ্টেন্ট কথাটো মই এতিয়া আপোনালোকক জনাম এই স্যালাৰিটো আপোনালোকে পাবই যদি আপোনাৰ স্যালাৰি আপোনাৰ পোষ্টিং যদি আপোনাৰ সিলেকশন যদি BSF ত বা CISF SSB ITBP যিকোনোত হৈছে আৰু আপোনাৰ পোষ্টিং যিকোনো ডিপাৰ্টমেন্টত হৈছে আৰু আপোনাৰ পোষ্টিং কাশ্মীৰত আছে তেতিয়াহলে কি হ'ব এই স্যালাৰিৰ লগতে এক্সট্ৰাকে আপুনি আৰু 17,300 টকা আপোনাৰ স্যালাৰিত এড হৈ যাব তেতিয়াহলে কিমান হ'ব ভাবক যদি আপোনাৰ পোষ্টিং যিকোনো ডিপাৰ্টমেন্ট আছে আসাম ৰাইফলত আছে আৰু আপোনাৰ পোষ্টিং যদি শিলঙত আছে তেতিয়াহলে শিলঙৰ আকৌ বেলেগ এটা এলাউন্স আছে শিলঙত যদি আছে তেতিয়াহলে আকৌ এই স্যালাৰিৰ লগত আপোনালোকৰ 9,700 টকা এলাউন্স এড হ'ব এতিয়া ভাবকচোন আপোনাৰ ডিপাৰ্টমেন্টৰ লগত কোনো মতলব নাই আপোনাৰ যদি স্থায়ী অনুযায়ী আপুনি স্যালাৰিটো আপোনালোকৰ এড হ'ব মানে কাশ্মীৰত থকা মানুহ এটাৰ স্যালাৰি যদি 55,000 হয় তেতিয়াহলে গুৱাহাটীত থকা ল'ৰা এটাৰ স্যালাৰি 40,000 হ'ব মানে জেগা অনুসৰি এলাউন্স এটা এড কৰা হৈছে ডিপাৰ্টমেন্টৰ লগত কোনো মতলব নাই সকলো ডিপাৰ্টমেন্ট একেই বুলি ক'ব পাৰি সকলো ডিপাৰ্টমেন্ট একেই কাৰণে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স সকলোকে CAPF ৰ আন্ডাৰত দিছে মানে সেন্ট্ৰেল আৰ্ম পুলিচ ফৰ্চৰ আন্ডাৰত পৰে মানে বেলেগ বুলি মানুহে কেলে কয় মানে যে BSF ভাল CISF ভাল নহয় SSB ভাল এইবিলাক ভাল এইটো কেলে কয় জানেনে সকলো ডিপাৰ্টমেন্টৰ ডিউটি বিলাক বেলেগ বেলেগ টাস্ক এটা ভাৰত চৰকাৰৰ দ্বাৰা দিয়া গৈছে কাৰোবাক বৰ্ডাৰ চাবৰ কাৰণে দিয়া হৈছে কাৰোবাৰ ইন্টাৰনেল সিকিউৰিটিৰ কাৰণে কাৰোবাৰ নেপাল ভুটান বৰ্ডাৰ কাৰোবাক বাংলাদেশ বৰ্ডাৰ এইবিলাক দিয়া গৈছে কিন্তু স্যালাৰি স্থায়ী অনুসাৰে যদি আপোনাৰ পোষ্টিং BSF ত হয় আৰু আপুনি কাশ্মীৰত থাকে তেতিয়াহলে আপোনাৰ স্যালাৰি নিশ্চয় বেছি হ'ব যদি আপোনাৰ লগতে এটা সিলেকশন হৈছে BSF তেই হৈছে আৰু যদি তাৰ পোষ্টিং মণিপুৰত আছে তেতিয়াহলে তাৰ স্যালাৰি কম হ'ব এনেকে স্থায়ী অনুযায়ী স্যালাৰি ডিভাইড কৰা হৈছে এলাউন্স ডিভাইড কৰা হৈছে আপোনালোকৰ যিকোনো ডিপাৰ্টমেন্টত থাকক যদি আপোনাৰ পোষ্টিং য'ত হয় সেই অনুযায়ী আপোনাৰ স্যালাৰি হ'ব আপুনি স্যালাৰিৰ টোটালি কথা ইয়াত বুজি পালে চাগে
যদি কিবা বুজি পোৱা নাই এতিয়াও আপোনালোকে কমেণ্ট কৰি জনাব পাৰে মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম লগতে মই নেক্সট ভিডিঅ' আপোনালোকক কোনটো ডিপাৰ্টমেণ্টৰ কি ডিউটি হয় কোনটো ডিপাৰ্টমেণ্টৰ ডিউটি টাফ কোনটো ডিপাৰ্টমেণ্টৰ ডিউটি ভাল সুবিধাজনক ক'ত ফেমিলি ৰাখিব পাৰিব ক'ত আপোনালোকে ফেমিলি ৰাখিব নোৱাৰে সকলোখিনি কথা মই আলোচনা কৰিম নেক্সট ভিডিঅ' ওলাম সেইকাৰণে আপোনালোকক জনাইছোঁ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি লওক ইয়াৰ পাছত এইটোতো আপোনালোকৰ বেছিক ষ্ট্ৰাকচাৰ হৈ গ'ল চেলাৰীৰ ইয়াৰ লগতে যোনটো আপোনালোকক মই জনালোঁ তিনিটা HRA হিচাপত আপোনালোকৰ চেলাৰী যোনটো ডিভাইড কৰি দেখালোঁ মই 37,000 39,000 41,000 ইয়াৰ এইটো চেলাৰীৰ পৰা আপোনালোকৰ কিছু টকা ডিডাকশ্যন কৰি থোৱা হ'ব NPS যোনটো নিউ পেনশ্যন স্কিম এটা আছে প্ৰতি মাহে আপোনালোকৰ মিনিমাম ষ্টাৰ্টিঙত 3,500 या 4,000 ডিডাকশ্যন কৰে মানে ইন হেণ্ড চেলাৰী আপোনালোকৰ এলাউন্স যদি এড নকৰোঁ তেতিয়াহ'লে 32 মান হ'ব যদি আপোনালোকৰ কাশ্মীৰত পোষ্টিং হয় তেতিয়াহ'লে 32ৰ লগত মানি লওক আৰু 17,000 এড কৰি দিয়ক সিমান হ'ব আপোনালোকৰ চেলাৰী যদি নৰ্থ ইষ্টত থাকে 32ৰ লগত যদি আপোনালোকৰ ফেমিলি গ্ৰাম্য অঞ্চলত থাকে তেতিয়াহ'লে 32 হ'ব 32ৰ লগত যদি নৰ্থ ইষ্টত পোষ্টিং হয় তেতিয়াহ'লে 9,800 এড কৰি দিয়ক সিমান হ'ব চেলাৰী মানে আপোনালোকে এটা কেলকুলেশ্যন এটা বুজি পালে চাগে লগতে আপোনালোকৰ আৰু এলাউন্স আৰু আছে যেনেকৈ আপোনালোকৰ প্ৰতি বছৰে আপোনালোকৰ ড্ৰেছ এলাউন্স এটা পোৱা যায় 10,000 মিনিমাম এটা আপোনালোকৰ পোৱা যায় জুন জুলাই মাহত আপোনালোকৰ চেলাৰী এড হৈ আহে প্লাছ আপোনালোকৰ বনাছ আহে দীপাৱলীত আৰু আপোনালোকৰ এইবিলাকে আপোনালোকৰ ইয়াৰ বাহিৰে আৰু কোনো এলাউন্স নাই বিশেষকৈ যদি আপোনালোকৰ হাই এটিটিউড এৰিয়াত যদি আপোনালোকৰ পোষ্টিং হয় ধুনীয়া এলাউন্স আছে মানে নতুন সিলেকশ্যন লোৱাৰ লগে লগে ল'ৰা এটাই 55 মিনিমাম 1,000 আপোনালোকৰ চেলাৰী হৈ যাব যদি কাশ্মীৰত থাকে যদি ভাল ঠাইত থাকে তেতিয়াহ'লে চেলাৰীটো অলপ কম হ'ব মই ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে ভিডিঅ'ত কিবা বুজি নাপালে কমেণ্ট কৰি জনাওক জয় হিন্দ জয় ভাৰত